তো গুড মৰ্ণিং গাইজ ৰাতিপুৱা শুই উঠি মানে আজি ব্লগটো কৰিম বুলি ভাবিলোঁ আৰু যিহেতু আজি একেবাৰে ডাৱৰীয়া হৈ আছে সেইবাবে মানে আৰু বৰ্তমান মই এতিয়া দোকান খুলি মেলি ৰেডি হৈ লৈছোঁ মানে আজি ৰীতা বাইদেৱে মানে জুইকা জ্বলাবলৈ বৰ কষ্ট পাইছে কাৰণ আজি মানে ডাৱৰীয়া হৈ আছে ন সেইবাবে মানে আপোনাৰ জুইকা জ্বলিবলৈ বৰ অসুবিধা হৈছে চাহটো আজি খাব নাপামেই নেকি জুই আশা কৰি থাকিলে এবাৰ জ্বলিছে চাগে কাৰণ মানে আজি ৰাতিপুৱা আমাৰ বাইদেউক বহুত খঙত আছে কাৰণ মানে বিহু কাপোৰ পোৱা নাই ন সেইবাবে মানে তাই মানে তিনিচুকীয়া যাম বুলি কৈ আছে মোৰ ভিডিঅ'বিলাক খুবেই ছুটি কাৰণ মানে নতুনকৈ ব্লগ কৰিছোঁ ন সেইবাবে মানে ভিডিঅ'বিলাক অলপ শ্বৰ্ট কৰি দিছোঁ কিন্তু টেষ্টি হৈছে দেই এইটো চাওকচোন মুড়িটো খুবেই টেষ্টি হৈছে ইয়াতে মানে আপোনাৰ কেঁচা নিমখ আৰু পিঁয়াজ জলকীয়া কাটি লোৱা হৈছে খুবেই টেষ্টি হৈছে দেই আপোনালোকে কোনে কোনে খায় মুড়ি কমেণ্টত জনাব মই কেতিয়াবা টাউনলৈ গ'লে আপোনাৰ জালমুড়িটো খুবেই কিনি খোৱা হয় মানে ভাল মজা টেষ্টি লাগে মানে জালমুড়িটো খাবলৈ মজা টেষ্টি হৈছে তো গাইজ মানে আমাৰ বাইদেৱে মানে ভাতটো বনাই আছে হা এয়া চাওকচোন মানে চব্জিটো আজি টেষ্টি হ'ব কাৰণ আজি দেওবাৰ ন সেইবাবে মানে কি বনাই আছে জানো মাছৰ জোল নেকি এইটো কণ বিলাহী দিছে তো গাইজ ফাইনেলি মানে আমাৰ খানা পিনা হৈ গ'ল হা তাই খাই আছে বাৰু মই তাই লাজ কৰিছে কেমেৰা নকৰিবি কৈছে আৰু মই এতিয়া খাব লৈছোঁ আপোনাৰ খানা এয়া আপোনাৰ খানা খাব লৈছোঁ বাৰু তো খানাটো খাই লওঁ এতিয়া খানা খাব লৈছোঁ বাৰু আপোনাৰ খানাটো দেখাইছোঁ আজি চিম্পুলকৈ খাইছোঁ একেবাৰে চিম্পুল আপোনাৰ মাছ ফ্ৰাই তাইও খাই আছে বাৰু কৃষ্ণ ভাতকেইটা ধৰিছোঁ দেই টেষ্টি হৈছে যিহেতু গাইজ খোৱা বোৱা হৈ গ'ল খাই বৈ ল'লোঁ বাৰু আজি মানে বজাৰলৈ যাম বুলি ভাবিছোঁ আৰু বজাৰলৈ মানে বতৰটো একেবাৰে বেয়া কৰি আছে ন সেইবাবে মানে এতিয়া বজাৰলৈ ওলাই যাব পৰা নাই আৰু যিহেতু কালি মানে বাইকখন ধুই আনিছোঁ ন সেইবাবে মানে আজি একদম একেবাৰে উলিয়াব মনেই যোৱা নাই গম পাইছে নাই আৰু যিহেতু মানে বাইকখন অলপ মুচি লওঁ বুলি ভাবিছোঁ কালি একেবাৰে পলিচ মৰাই আনিছোঁ ন সেইবাবে মানে একদম বাইকখন আজি উলিয়াবই মন যোৱা নাই আৰু বিশেষকৈ মানে দোকানৰ বস্তু আনিব আছে মানে আজি দেওবাৰ হয় বজাৰৰ পৰাই মানে মালটো বস্তুবিলাক উঠালে মানে আপোনাৰ কম ৰেটতে অলপ পোৱা যায় আৰু বজাৰত নানা ধৰণৰ বস্তু পোৱা যায় ন চব্জি আদি কৰি সকলো বস্তু পোৱা যায় সেইবাবে মানে বজাৰলৈ যায় মজাটো বেলেগ লাগে চাহ আকৌ আমাৰ প্ৰেম ভাই ষ্টাৰ্ট দিবই পৰা নাই বাইকখন কি হয় জানো ষ্টাৰ্ট দিব পাৰিব না নোৱাৰিবই না আৰু আজিকালি মানে লোকেল ডিপুবিলাকতো তেল পোৱা নাযায় কি যে হ'ব আমাৰ প্ৰেম ভাই ষ্টাৰ্ট দিবই নোৱাৰিছে অৱশেষত পাৰিলেগৈ দেই তো গাইজ ফাইনেলি মানে এতিয়া আমি ওলালোঁ বজাৰলৈ বুলি তো ওলাই মেলি এতিয়া গৈ আছোঁ আমাৰ প্ৰেম ভাইৰ লগত তো অলপো স্কিপ নকৰাকৈ ব্লগটো চাই যাব আজি বজাৰত কি ৰেট চলি আছে আমাৰ এইফালেদি আপোনালোকক নিশ্চয় ব্লগত দেখা এনেকৈ আমাৰ গাঁওখন মানে আহিবলৈ হ'লে মানে এনেকৈ মানে এটা জেগা পাৰ হ'ব লাগিব যিহেতু জেগাত মানে খুবেই অকল বাগানেই আছে আৰু ৰাস্তাটো খুবেই মানে ভালে ভাল ৰাস্তা মানে ৰাস্তাটো মস্তি লাগে মানে কি ক'ম আৰু ও মাই গড বাগান চক মানে এইফালে আপোনাৰ
বাগানবিলাক চব কি ধুনীয়া ধুনীয়াকৈ মানে খুব ডাঙৰ বাগান এখন আছে আমাৰ ইয়াতে ৰিজাৰ্ভৰ আপোনাৰ কোম্পানী বাগান দৰে লাগে আৰু এয়া ৰাস্তাটো চক আৰু এইফালে আপোনাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আছে নিচে কাষৰতে আপোনালোকে আহিলে আমাৰ ঘৰত সোমাই যাব পাৰিব নিশ্চয় তো গাইজ আহি আমি পাই গ'লোঁ লেবাংগোলাত মানে আমাৰ জয়পুৰ আঞ্চলিকভাৱে মানে বিহু মেলা এখন আছে তো আপোনালোকে নিশ্চয় ইয়াতে আহিব চাবলৈ ইয়াতে আছে আপোনাৰ ইয়াতে হ'ব চাগে ফিল্ডত খুব ডাঙৰ বিহু মেলা হ'ব গৈ আছে আমাৰ লেবাংগোলাতে তো আপোনালোকে নিশ্চয় সময় পালে জয়পুৰ লেবাংগোলাত বিহু মেলা চাবলৈ আহিব তো গাইজ ফাইনেলি আহিয়ে মানে আমাৰ দাদাজনক দেখা পালোঁ আমাৰ গাঁৱৰে হয় মানে আপোনাৰ চব্জি দোকান দিয়ে ডাঙৰকৈ এয়া আপোনাৰ সকলো চব্জি পোৱা যায় ইয়াতে কম ৰেটত একেবাৰে হ'লচেলত দি থাকে দাদাজনে আমাৰ ঘৰৰ ওচৰৰে হয় আপোনালোকে যদি চব্জি লাগে আপোনালোকে দাদাজনক কণ্টেক্ট কৰিব পাৰে টংকেশ্বৰ সোণোৱাল আৰু ইয়াৰ লগতে আপোনাৰ ফুল চুল মানে সকলো নাৰ্চাৰী বস্তু পোৱা যায় কিবা ক'ব দাদা কৈ দিয়ক কি পোৱা যায় আমাৰ মানে নাৰ্চাৰী সমৰ্থন বস্তু চব ধৰি লওক ফল মূলৰ লৈ কিনি ফল মূল বাকী চব অন্যান্য নাৰ্চাৰী বস্তু পোৱা যায় আৰু বাকী শাক পাচলি হ'লচেল কৰা হয় একদম কম দামত তো গাইজ ফাইনেলি মানে আমি এতিয়া ভিতৰলৈ সোমাই যাম বজাৰখনৰ ভিতৰলৈ আৰু কি আছে আপোনালোকক দেখাই যাম বাৰু এয়া চাওকচোন মানে প্ৰথম সোমাই যোৱাৰে পৰা মানে ভিৰ এফালে আপোনাৰ মাছৰ বজাৰ লাগে নে আপোনাৰ চব্জি বজাৰ লাগে নে মানে যিকোনো বস্তুৱেই পোৱা যায় ইয়াত হাঁহ কুকুৰা ছাগলী ইত্যাদি মানে ফল মূল আপোনাৰ কাপোৰ কানি আৰু এফালে ফুলৰ নাৰ্চাৰী ফুল কলডিল সকলো ধৰণৰ বস্তুৱেই পোৱা যায় আৰু বিশেষকৈ মানে দেওবাৰ বজাৰখন খুবেই পুৰণি বুলি কয় ককাহঁতে আৰু আইতাহঁতে এয়া দাদা হয় তো গাইজ ফাইনেলি মানে ইয়াতে ছাগলী কাটে দাদাকেইজনে এয়া চব ছাগলী পাই যাব আৰু এইফালে আপোনাৰ লোকেল মাছ যিহেতু ইয়াত লোকেল মাছ পাব ফিচাৰী মাছ আছে আৰু নদী মাছো আছে চাগে নিশ্চয় ইয়াত নদী মাছো আছে এয়া চব কি ধুনীয়াকৈ দাদাহঁতে ধুনীয়াকৈ থৈ ৰাখিছে এয়া আপোনাৰ একেবাৰে লোকেল মাছ চব এইবিলাক তোৰা মাছ পাভ মাছ চিতল হয় নেকি এইবিলাক আপোনাৰ চাওকচোন কি ধুনীয়াকৈ এইবিলাক ৰৌ মাছ ৰাখিছেতো মৰা মাছ নেকি কি হয় জানো মৰা মাছে হৈ চাগে এইটো আপোনাৰ ৰৌ কাটি আছে চব বাহু মাছো আছে এয়া আপোনাৰ চালানী মাছ কি ধুনীয়াকৈ ৰাখিছে চব চালানী মাছ এয়া ব্ৰইলাৰ আপোনাৰ ব্ৰইলাৰ ৰাখিছে এয়া দাদাজনে মাছ কাটি আছে বাৰু বজাৰ কৰিছে আচ্ছা ঠিক আছে কেনেকুৱা আজি বজাৰ ঠাণ্ডা নেকি কেনেকে বৰষুণ দিলে গৰমে হ'ব এতিয়া ৰ'দ ওলাই আহিছে বেঙেনা কেইটকা 30 টকা কেজি তাৰপিছত এইটো পালেং শাকটো 10 টকা মুঠি একেবাৰে কম ৰেট হা এইটো হেৰিটো বন্ধাকবি 20 টকা ৰঙালাও ইমান ডাঙৰ ৰঙালাওটো 20 টকা 30 টকা চক একদম লোকেল মাল আছে হা তাৰপিছত এইটো হেৰিটো কচুটো 50 টকা কচু টেপু যদি লাগে জয়পুৰ বজাৰত পাই যাব তামোলটো কেনেকে দাদা হা 200 টকা 260 40 এইটো চক তামোলটো ইমান ডাঙৰ তামোল তাৰপিছত এইটো বিলাহীটো লোকেল বিলাহীটো বিলাহী 30 টকা 40 টকাত পাই যাব লোকেল বিলাহী একদম তাজা এইটো আপোনাৰ জয়পুৰ টিপামৰ এইটো আপোনাৰ জলকীয়া 40 টকা পোৱা আৰু এইটোতো বেঙেনা কলো বাৰু এইটো আপোনাৰ মাছৰ বজাৰ শুকান মাছৰ বজাৰ
ইয়াৰ মাছবিলাক চাওক কি ধুনীয়া ধুনীয়া মাছ ৰাখিছে। এইটো আপোনাৰ এইটো কি মাছ বুলি কয়? বৰলীয়া মাছ। এইটো পিকেট। তাৰপাছত এইটো হৈছে আপোনাৰ নিচা মাছ চিনি পায়। তাৰপিছত এইটো দনিকণা চাগে ন, সৰু দনিকণা। এইটো আপোনাৰ পুঠি মাছ, লোকেল পুঠি মাছ, মানে চবেই পোৱা যায় আমাৰ জয়পুৰ বজাৰখনত, মাছ আদি কৰি চব্জি। তাৰপাছত এইফালে আপোনাৰ আছে বামলা আছে, তাৰ ইলিচ মাছ আছে, সকলো ধৰণৰ মাছ পোৱা যায়। এয়া আপোনাৰ চপলৰ দোকান। এয়া দাদাজন ভালনে তোমাৰ? বিক্ৰী বাটা কেনেকুৱা? আচ্ছা, এতিয়া ডাৱৰীয়া বতৰ ন আজি, হ'ব একো নাই, দেৰিকে হ'লেও বিক্ৰী হ'ব, মানে এতিয়া ৰ'দটো ওলাইছে বাৰু। তো গাইজ ফাইনেলি এয়া কাপোৰ বজাৰখন খুবেই ডাঙৰেই হয় ইয়াতে। তো যিহেতু মানে মই বেছিকৈ দেখাব পৰা নাই, আপোনালোকক কমটিকৈ দেখাইছোঁ, মোকৈ দেখাইছোঁ বজাৰখন। আৰু এয়া চাওকচোন ধুনীয়া ধুনীয়াকৈ কাপোৰবিলাক সজাই ৰাখি থৈছে। আৰু এয়া আপোনাৰ টুপি, সকলো ধৰণৰ বস্তুৱেই পোৱা যায়। টুপি চুপি ৰাখিছে, বেল্ট ৰাখিছে, এয়াৰ মণিহাৰী দোকান, তো সকলো ধৰণৰ বস্তুৱেই পোৱা যায় এই জয়পুৰ বজাৰলৈ। নিশ্চয় আপোনালোকে যদি কেতিয়াবা নাহৰকটীয়ালৈ আহে বা নাওৰপলৈ আহে, নিশ্চয় জয়পুৰ বজাৰ। গাইজ ফাইনেলি মানে আমাৰ ৰাজীৱ দা দোকানত আছোঁ বজাৰত, মানে তেখেতে হ'লচেল দিয়ে। আৰু মই চিপছৰ পেকেট লৈ লৈছোঁ আৰু চানা টানা পেকেট লৈ লৈছোঁ। এইজন বৰ মানে কেমেৰা আগত লাজ কৰে, চকচোন মানে কিবা কওক বুলি কৈছোঁ। এয়া মানে তেখেতক মানে আপোনাৰ গেলামালৰ বস্তু, যিকোনো মানে বস্তু, পেকেটৰ বস্তু লাগিলে কণ্টেক্ট কৰিব পাৰে। ৰাজীৱ কি লিখে? ৰাজীৱ গগৈ। ঘৰটো ক'ত আছিলে? কপৌহোৱা, কেন্দুগুৰি কপৌহোৱাত মানে কণ্টেক্ট কৰিব পাৰিব। যদি বস্তু লাগিলে মোকে কণ্টেক্ট কৰিব, মই নাম্বাৰটো দি দিম বাৰু।